মাজুলীত আছোঁ বুলিতো গম পায় আৰু যদি পোৱা নাই তেতিয়াহ'লে পাৰ্ট 1 ভিডিঅ'টো চাবলৈ নাপাহৰিব কিন্তু দেই। আজি আমি আহিছোঁ উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চ ৰাস চাবৰ কাৰণে। ইয়াত খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ৰাসো চালোঁ আৰু এয়া হৈছে পিছদিনা। আমি আজি যাবলৈ ওলাইছোঁ চামগুৰি সত্ৰলৈ বুলি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণীয়ে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু এজোপা চাম গছৰ গুৰিত হোৱা বাবে এই সত্ৰখনৰ নাম ৰাখিলে চামগুৰি সত্ৰ। আৰু এই চামগুৰি সত্ৰখন মুখা শিল্পৰ বাবে বিখ্যাত। আমি সত্ৰৰ ভিতৰলৈ আহিলোঁ, অলপ নাম প্ৰসংগ শুনিলোঁ। তাৰপিছতে আমি আহিলোঁ মুখা সংগ্ৰহালয়লৈ বুলি। এখেত হৈছে পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া। তেখেতেই আচলতে মোক মুখা পিন্ধাই দিছে আৰু তেখেতৰ হাতেৰে পিন্ধিবলৈ পাই যে মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। তাৰপিছত দেখিছেনে তেখেতৰ হাততে ইয়াৰ প্ৰাণ পাই উঠিছে। আচলতে বহুত বেছি ভাল লাগিলে, মই কি ক'ম আৰু। নেক্সট গৈ আছোঁ দক্ষিণপাট সত্ৰ। ষ্টে টিউন।